তো বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকক আশা কৰোঁ আপোনালোকৰ ভালে আছে তো ভালে থাকাই মংগল কামনা কৰোঁ আপোনালোকক মানে ভালে থকাটোৱে মংগল কামনা কৰোঁ আৰু তো বেয়া নাপাব আৰু খাৰ খোৱা জীৱাণু ওলাই কিবা তো আজি গৈ আছোঁ এটা নতুন জেগাৰ সৈতে নতুন ঠাইৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম আৰু ঠাইটোত আমি যাব ওলাইছোঁ মানে এজন বন্ধুক অপেক্ষা কৰি আছোঁ সেই বন্ধুজন আহি আছে তো সি আহি পালে আৰু আমি আগবাঢ়ি যাম তো চাই থাকিব আৰু জেগাটোত গৈহে আপোনালোকক চিনাকি কৰাই দিম তো এতিয়া নহয় অলপমান অপেক্ষা কৰক আৰু ভিডিঅ' স্ক্ৰিপ্ট নকৰিব কিন্তু অনুগ্ৰহ কৰিছোঁ তো গাইজ আজি যাই আছোঁ এটা নতুন ঠাইৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিবলৈ তো ওলালোঁ আৰু মোৰ সহযোগী হিচাপে আছে এইজন ছটা ভাই আৰু এইখন আমাৰ ব্ৰিজখন আৰু কিমান দেখাম আৰু আপোনালোকক তো যাই আছোঁ তো চাই আছোঁ আমাৰ ৰাস্তাখন এইখন ব্লক কৰা ৰাস্তা চাই থাকক আৰু চাওঁ একঘৰ গৃহস্থী মানুহ মানে গৃহস্থী ঘৰ বা কি হাই লেভেলত বনাইছে মানে বাপৰে বাপুৱা আৰু এইপিনে আছে বিষ্ণু মন্দিৰ এইটো কি লেভেলত বনাইছে মানে ইয়াৰ চ' যাই আছোঁ দোস্ত এনেকুৱা টুটা ফুটা তেৰা বেকা ৰাস্তাৰে আমি আৰু চিধা তাত গৈ লগ পাই আছোঁ আৰু মাজে মাজে অফ ৰ'ডিং ৰাস্তা অলপ দেখাম মানে ৰাস্তাটো ভালে আছিলে তো ফাটিছে মানে আৰু বহুত দিন ৰিপেয়াৰিং কৰা নাই না তো তেনেকাই তো এনেকৈ যাই আছোঁ চাই থাকোঁ আৰু সেইখন আহি শালৰ বাগান পালোহি এনেকৈ সংৰক্ষণ কৰিছে মানে এনেকৈ সংৰক্ষণ কৰিছে ৰাইজে সংৰক্ষণ কৰা বুলি কি ক'বি মাজে মাজে সোমাই কাটি তহিলং কৰিব ধৰিছে এনে ৰাস্তা এডাল আছে আৰু এনেকৈ দেখাখিনি আছে বাকী মাজত খাই লওঁ দং এই এনেকুৱা আমাৰ ট্ৰেকিঙে ভাষাত এনেকৈয়ে কয় আৰু বেয়া নাপাব থলুৱা ভাষা কৈছোঁ মানে এনেকৈ যাই আছোঁ সূতা ৰাস্তাৰে এইটো আগত আছে এটা মন্দিৰ এনে সৰু মানে টিকুটমানি মন্দিৰ তো আৰু ইপিনে ৰাইট চাইডে যাব পাৰে এটা ৰঙৰপুৰত যোৱা ৰাস্তা আছে তো চাই থাকোঁ দে আৰু এটা এইটো মন্দিৰ কি কয় মনসা মন্দিৰে কয় নে কিহে কয় ভালদৰে নাজানো এটা বেনাৰ চেনাৰো নাই তো তেনেকৈ ক'লোঁ আৰু হে ভগৱান ৰাধা কৃষ্ণ আছে তাতে আহি পালে এখন ব্ৰইলাৰ ফাৰ্ম আৰু ব্ৰইলাৰ ফাৰ্মৰ মালিকজনে এনেকৈ ঘৰ এটা বনাইছে কি ষ্টাইলিছৰ ঘৰ ব্ৰইলাৰ ফাৰ্মখন এইখন কোনোবাক যাতে ব্ৰইলাৰ লাগে আহি যাব তো বন্ধুসকল আহি পালোঁ আৰু এইখন পাহাৰতে যাম আমি এইখনত ওপৰত যাম তো চাই থাকক বনৰীয়া গাহৰি ৰাস্তাতে ধৰ মাৰ আৰু ধুনীয়াকৈ এইফালে শালৰ বাগান আছে সেই পাহাৰটোতে তো এতিয়া আমি ওপৰত ব্লুকেইখন মোৰ তাত বাচন্তিকেইখন মোৰ বাচন্তিখন এইখন আৰু এয়াৰ বাচন্তিখন এইখন ইয়াৰ বোলে BMW পাৰ্কিং কৰিলোঁ তালা নাই দেই কোনো চুৰ নকৰিব আৰু এইপিনে আছে ৰাজপূজাৰ গোটেই ৰাজপূজাৰ গেট মানে মূৰ্তিবিলাক এইবিলাক এনেকৈ মঞ্চখনত সজাই ৰখা হৈছে এইপিনে আছে ধুনীয়াকৈ কৃষ্ণৰ সজাব ধুনীয়াকৈ কৃষ্ণক সজাই থৈ দিয়া আছে ইয়াতে আৰু সেইটো বাঘ তাৰপাছত গৰু ধুনীয়াকৈ সজাই থোৱা আছে ইয়াতে অ' মাই গড আৰু এইটো কাছ বাঘটো একদম ৰিয়েল দৰে পায় গোটাই দূৰৰ পৰা ফাইনেলি গাইজ আহিছোঁ ওপৰত যাই আছোঁ গোবৰ্ধন পাহাৰলৈ তো ওপৰত যাই লগ পাই আছোঁ বলক এতিয়া আমি ওপৰত যাই আছোঁ তো চাই থাকক আৰু পূজাত
এইখিনিতে মানে ৰাসৰ মানে ৰাসলীলাখিনি এইখিনিতে বনাইছিলে পূজা পাতল যে কৰে সেৱা চেৱা যে কৰিব পাৰে এইখিনিতে বনাইছিলে ধুনীয়াকৈ আৰু তাৰ পৰা আমি আহিলোঁ যাই আছোঁ ওপৰত চাই থাকিব ভাগৰ লাগিছে নেকি ব্ৰ এতিয়া জছ আহিছে এতিয়া পাহাৰত যাম না তো চাই থাকক এতিয়া আমি আহি পালোঁ গোবৰ্ধন পাহাৰ ওপৰত যাই আছোঁ লগ পাই আছোঁ চাই থাকক তো গাইছ আমি দাউৰি যাই আছোঁ গোবৰ্ধন পাহাৰত এইখিনিতে দুটা ৰাস্তা হয় এটা ইপিনেৰে যাব পাৰে এটা ইপিনেৰে কিন্তু আমি ৰাইট চাইডে তোৰে নাযাওঁ লেফ্ট চাইডে তোৰে যাম চাই থাকক এইটো ধুনীয়াকৈ ওম বনাই থৈ দি আছে শিলৰ ওপৰতে এই পাহাৰটো মানে এই যে শ্ৰীকৃষ্ণই যে গোবৰ্ধন পাহাৰ ধাৰণ কৰিছিলে যে ৰাসলীলা যে দুখাই তাৰে অলপ ইয়াতে খুহি পৰা বুলি সৰুৰ পৰা আমি শুনি আহিছোঁ কিন্তু ৰিয়েলত বা কি নাজানো কিন্তু যিটো শুনি আহিছোঁ সেইটো কৈছোঁ তো তাৰে এটা অংশ এই গোবৰ্ধন পাহাৰখন আৰু ইয়াতে মানুহ হয় জন্মাষ্টমীৰ দিনা সেইটো কাৰণে ইয়াকে পাহাৰখনক কৃষ্ণ পাহাৰ বুলি কয় বা কৃষ্ণ মন্দিৰ আৰু কিছুমানে কয় গোবৰ্ধন পাহাৰ একচুৱেলি গোবৰ্ধন পাহাৰ নামটো কৃষ্ণ মন্দিৰ তো ইয়াতে মানুহে জন্মাষ্টমীৰ দিনা আহিব আপোনালোকে কৃষ্ণ জন্মাষ্টমীৰ দিনা ধুনীয়া মানুহ দেখাব আৰু বহুত ধুনীয়া লাগে আপোনালোকৰ জেগাটো দেখাম আজি আপোনালোকক এই পাহাৰখনত আহিলে এটা ছেম ফিলিং পাব পাৰ্বতী পাহাৰত যোৱাৰ দৰে ছেম টু ছেম সেনেকুৱাই এটা ফিলিং পাব পাৰ্বতী পাহাৰত যেনেকৈ প্ৰথমবাৰ গেটৰ পৰা বহুত দূৰ যাই যাব লাগে নামোতেও বহুত দূৰ নামিব লাগে ঠিক তেনেকুৱা এটা ফিলিং পাব ইয়াতে আহিলেও গোবৰ্ধন পাহাৰত আহিলেও কিন্তু ইয়াত অলপ হঠাৎ ওখ পাহাৰখন তাতে হঠাৎ নহয় অলপ দূৰৰ পৰা এংকি যাব বুলিয়াৰে সেইটো কাৰণে মানে ওখটোৰ অলপ ফিলিং পোৱা নাযায় পাৰ্বতী পাহাৰত কিন্তু ইয়াতে হঠাৎ ওখ না তো ফিলিংটো বহুত পোৱা যায় আৰু ফাইনেলি আহি পালোহি আমি এইখন সম্পূৰ্ণ ওপৰ পালোহি এতিয়া এই ঘৰবিলাক দেখিছে তো চিধা তাতে গৈ লগ পাই আছোঁ বলক আৰু এইবিলাক চব তালা মাৰা এটা ইয়াৰে ওপৰত গৈ ধুনীয়া চিনেমেটিক শ্বট দেখা আছোঁ চাই থাকিব আৰু ফাইনেলি আহি পালোহি ওপৰ আৰু এটা ধুনীয়াকৈ শিলৰ ওপৰতে ধুনীয়াকৈ গণেশৰ প্ৰতিমূৰ্তি এটা বনাই থৈ দিছে মানে আৰ্ট কৰিছে আৰু তো চাওক এইটো গণেশ বাবা ধুনীয়াকৈ বনাই থৈ দিয়া আছে ধুনীয়াকৈ গণেশৰ আৰ্ট কৰি ধুনীয়াকৈ প্ৰতিমূৰ্তি বহাই থৈ দিয়া নিচিনা বনাই থৈ দিছে টিকটমান ওপৰত যাব লাগিব আৰু ওপৰত গৈ তাত যি ঠাই দেখাবলৈ যাই আছোঁ নহয় আপোনালোকে চাই একদম চমৎকাৰ হৈ যাব চাই থাকিব তো চাওক ঘৰত এনেকৈ চিৰিৰে যাই আছোঁ এনেকৈ চিৰি বেগাই যাই আছোঁ আহি পালোঁ ফাইনেলি এতিয়া ইয়াতে কোনো পূজাৰী নাই আমি দুজনে আহিছোঁ এখন বহুত শান্তিপূৰ্ণ ঠাই হয় এই ঠাইখন তো আহিলোঁ বহুদিনৰ মূৰত তো চাওক ধুনীয়াকৈ বনাই থৈ দিয়া আছে এইবিলাক চব আৰু এইটো মেইন মন্দিৰটো ধুনীয়াকৈ বনাই থৈ দিয়া আছে এইটো সম্পূৰ্ণ মন্দিৰটো ইমান ডাঙৰ নহয় টিকুটমানি হয় মন্দিৰটো কিন্তু আৰু আগত মহাদেৱ আৰু পাৰ্বতী বাবা দুজনে মাই আৰু দেউতা বুলি ক'লে ভুল নহ'ব সিহঁতে ধুনীয়াকৈ প্ৰতিমূৰ্তি বনাই থৈ দিয়া আছে মানে সিহঁত দুজনে বহি আছে আৰু তো দেখাম আপোনালোকক আৰু ধুনীয়াকৈ শিৱ বাবাৰ যিটো মানে শিৱলিংগ সেইটো দেখাম তো চাই থাকক আৰু ইয়াতে ৰাতি বনফায়াৰ কৰে ধুনীয়াকৈ আৰু এইবিলাক গাছবিলাক আৰু ধুনীয়াকৈ শিৱ বাবা ইয়াতে আছে ধুনীয়াকৈ আৰু এইটো শিৱলিংগটো বহুত ধুনীয়াকৈ বনাই থৈ দিয়া আছে চাৰিওফালে ত্ৰিশূল আৰু
এইটো ঘৰ তাৰ তলত শিৱলিংগ আৰু এইডাল ওপৰত বেলগছ আছে ধুনীয়াকৈ আৰু এইটো ধুনীয়াকৈ শিৱ বাবা আৰু পাৰ্বতী মাই বহি আছে ইয়াৰ ওপৰত নাযাওঁ মানে হৰ গৌৰী গণেশ তিনিজনে আছে মা দেউতা আৰু পুত্ৰ অৰ্থাৎ মহাদেৱ বাবা পাৰ্বতী মাই আৰু গণেশ বাবা তিনিজনে আছে ইয়াৰ ওপৰত নাযাওঁ এইটো ধুনীয়াকৈ সজাই থৈ দিয়া আছে তো এতিয়া আপোনালোকক গোটেইখিনি দেখালোঁ এতিয়া চাৰি চাইডৰ ৰিভিউ আপোনালোকক চিনেমেটিক শ্বৰ্টৰ সৈতে দেখাই আছোঁ চাই থাক আৰু এইটো এটা কুঁৱা আছিলে মানে এইটো কুঁৱাটোত বোলে আগতে পানী নুশুকাইছিলে শিলৰ ওপৰতে ধুনীয়াকৈ বনাই দিয়া আছে আৰু আজিকালি পানী চাই কেনেকুৱা পালে আপোনালোকে জনাই দিব কমেণ্ট ছেকশ্যনত আৰু চেনেল লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক চব কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবাৰ কাষত যিটো বেল আইকন আছে অল বুলি দাবাই দিব তো এইখিনিয়ে আৰু আজিৰ বাবে ইমানেই আৰু এটা নতুন জেগাৰ সৈতে আপোনালোকক চিনাকি কৰাই দিলোঁ চিনাকি পৰ্ব আদি গোটেইখিনি কৰি দিলোঁ কেনেকুৱা পালে জনাব চিনেমেটিক শ্বৰ্টটো কেনেকুৱা পালে জনাব তো এইখিনিয়ে আছিলে আৰু আজিৰ বাবে তো আহি আছে নতুন নতুন কণ্টেণ্ট নতুন নতুন ভিডিঅ' আপোনালোকক দি আছোঁ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ' পোনপটীয়াকৈ নটিফিকেশ্যন যাব এইখিনি কৈয়ে আজিৰ বাবে ইমানেই তো বাই বাই